প্ৰিয়াংকিজ ডেইলি ডায়েৰীজ আৰু এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভালেই। কাইলৈ ল'ৰাৰ বাৰ্থডে, সেইকাৰণে অকণমান প্ৰিপেৰেশ্যন কৰি আছোঁ। মোৰ বিয়াখন আছিলে, বিয়াখন খাই আহি মানে কাপোৰ সলাবলৈ সময় নাই বোলো, প্ৰথমতে এইখিনি অকণমান কাম কৰি লওঁ। তাৰপিছতে আৰু কাইলৈ আকৌ বহুতখিনি কাম থাকেও, এইবোৰ বেলুন চেলুন ফুলাবলৈ মেলিবলৈ মোৰ সময় নাই। বেলুন মই নাই ফুলোৱা বাৰু দেই, আমাৰ মানে আমাৰ কেম্পাছৰে দুগৰাকীক মাতি দিলোঁ লগৰে। তাৰপিছতে আৰু দুজনীয়ে মিলি সেয়া কৰিলে, মই আৰু অকণমান হেল্প পায় সেয়া। আৰু মই আৰু হেৰি কাইলৈ যিহেতু ল'ৰা বাৰ্থডে, মই বিচাৰিছোঁ আপোনালোকে সকলোৱে তাক আশীৰ্বাদ দিয়ে যেন সি এজন সুনাগৰিক হওক, সেইটোৱে লাগে, ভাল হওক সেইটোৱে লাগে, তাৰ বাহিৰে বেলেগ একো নালাগে। ভাল মানুহ হোৱাটোৱে মেইন। সেয়া আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইখন হৈছে আমাৰ আঙুঠি পিন্ধোৱাৰ ফটো। এইখন বিয়াৰ, এয়া বিয়াৰ পিছত ফুৰিবলৈ যোৱা। এইখন হৈছে ফেমিলি পিকচাৰ। এইখন হৈছে ল'ৰাৰ ফাৰ্ষ্ট বাৰ্থডে, ছেকেণ্ড বাৰ্থডে আৰু ফুৰিবলৈ যোৱা ফটোৱে। দেউতা আমি বাৰ্থডেলৈ ৰেডি, ঘৰৰ মানুহে তথাপিতো অকণমান ৰেডি হৈ লৈছোঁ। এইফালে আমাৰ বেটা ৰেডি। বেটা হেপী বাৰ্থডে। সেয়া আৰু বাৰ্থডে বুলি মই বনাইছোঁ পনীৰ, মটৰ পনীৰ। আৰু এইফালে বনালোঁ ডাল ফ্ৰাই। বাকী চিকেন আৰু পোলাও বেলেগে বনাব, পিছত দেখাম বাৰু। পনীৰ কাটি থৈছোঁ। এয়া আমাৰ মাহীয়ে মাংস বনাই আছে। এয়া মাহী মানে আমাৰ এইখিনিত সকলোৰে মাহী আৰু, যাৰ ঘৰত যি কিবা অসুবিধা হলে মাহী গৈ একদম হাজিৰ, শক্তিমান মাহী মানে দেই। মাহী চাই দিয়ক। এয়া টিকলি, টিকলি, অনুৰাগ, সেয়া নামটো কি আছিলে? আৰিফ। এয়া হৈছে দেৰগাঁও পাৰ্টি, এয়া হৈছে ঢেকীয়াজুলি পাৰ্টি। ঢেকীয়াজুলি পাৰ্টি হাই এটা কৰি দিয়ক।